ইতিহাস আৰম্ভিত যে স্বতঃস্ফূৰ্তভাৱে প্ৰায় ২৫০০ মানুহ ওলাই আহিছে মনোনয়ন পত্ৰৰ দিনা। আজি আচলতে ৰাজহুৱাও নহয়, এইটো সম্পূৰ্ণ স্বতঃস্ফূৰ্ত এটা ৰাইজৰ মন আৰু সেই মৰমত আপ্লুত হৈছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকে এই মৰমখিনি ৭ তাৰিখলৈকে তেওঁলোকে ৰাখিব আৰু ৭ তাৰিখে দৰাখনত ভোট প্ৰদান কৰি তৃণমূল কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ পাৰ্টি হিচাপে সমগ্ৰদেশী ৰাইজে গণতন্ত্ৰ ৰক্ষা কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিব। দেখা গৈছে যে আপুনিও স্মৰণীয় আৰু নৱস্মৰণীয় আজি ভৱিষ্যত মানুহৰ আপুনি কি ক'ব বিচাৰিছে? কি কৈছে আৰু নৱস্মৰণীয় আজি কেঞ্চেল হ'ল ফাইনেল কি ক'ব বিচাৰিছে? এইটোতো আইনৰ যিটো ব্যৱস্থা আমি সন্মান কৰিব লাগিব। তাৰ কাৰণে মই প্ৰকাশ কৰিছোঁ নৱস্মৰণীয় কেঞ্চেল হৈছে, আইনৰ ওপৰত কোনো নহয়, আইনে যিটো ৰায় দিছে সেইটো আমি সন্মান কৰিব। আপুনি যদি ঠিকে ৰাজ্যৰ কাৰণে প্ৰথম কাম কি কৰিব? আমাৰ ৯টা প্ৰতিশ্ৰুতি আছে, এইটো আপোনালোকে কি অকল এটা কামৰ একো নাই, ৰাজ্যত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাইছে আৰু আমাৰো কাম হ'ব যিখিনি স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ কাম কৰা। আইনে যি ৰায় দিছে আমি আইনত বিশ্বাস কৰোঁ, শ্ৰদ্ধা কৰোঁ, আদালতৰ ৰায়ক সন্মান কৰোঁ। গতিকে আদালতে যি ৰায় দিছে সেই ৰায়ক সন্মান কৰোঁ। আমি অসম্বিত অসমীয়া থাকক এটা নাথাকক, বিপক্ষতা নাথাকক, যোনেই বিপক্ষত নাথাকক, আমি তৃণমূল কংগ্ৰেছ আমাৰ নিজৰ শক্তিৰ বলত, আমাৰ নিজৰ সমৰ্থনৰ বলত আমি কৰিম। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।